ঠিক আছে চোৱা তোমালোকে যেতিয়া পৰীক্ষাত যেটো পৰীক্ষা টেট পৰীক্ষা যেটো পাজলিং কোৱেশ্চন আহে হেতুলৈ পাজল নকৰিবা ইএস আৰু এস ব্যৱহাৰ ক্ষেত্ৰত পাজল লগাৰ কাৰণে তেনেকৈ দিব পাৰে চোৱা যে সিএস থাকিলে তোমালোকে ইএস ব্যৱহাৰ ক্ষেত্ৰত কি কৰিবা চোৱা যেনেকৈ উদাহৰণ হিচাপে কেচ এটা লৰা ছোৱালীসকলে কিছুমানে কি কৰে ইয়াত অনলি ওয়ান এটা ইএস চাব পৰীক্ষাত চাব যে অপচনত কি দিয়া আছে ইএস দিয়া আছে ইএস দিয়া আছে বা ইডি দিয়া আছে সেই ক্ষেত্ৰত কিন্তু তোমালোকে পাজলত নকৰিবা যেতিয়া নেকি সিএস দিয়া আছে লাষ্টত ভাৰ্বৰ হেত সিএস দিয়া আছে বা ডাবল এস বা এসএস দিয়া আছে এক্স দিয়া আছে তেতিয়া তুমি কি কৰিব লাগিব সদায় কি দিব লাগিব ইএস এ লগাবা যেনেকৈ এটো হ'ব কি কেচেছ ঠিক তেনেকৈ এটো চোৱা এক্স যেনেকৈ উদাহৰণ হিচাপে অক্স এতিয়া চোৱা অক্সৰ ক্ষেত্ৰত তোমালোকে হেতু পাজল নকৰিবা ইয়াত খালি সব পৰীক্ষাত এস আছে তেতিয়াহলে হেতু হলে ভুল হৈ যাব এলত কি দিব লাগিব ইএস দিব লাগিব তেনেকুৱা পাজল দূৰ কৰাৰ কাৰণে মই তোমালোকক এটো বুজাই দিলো তেতিয়াহলে তোমালোকে গম পালা যে কোড ইএস বা এস কোড বহিব হেতু তোমালোকে আইডিয়া হল বা যেতিয়া নেকি তুমি চাবা যে ভাৰ্বৰ হেহক তোমাৰ কি দিয়া আছে ও দিয়া আছে তেতিয়াহলে তোমাৰ কি হ'ব তাৰ লগত ইএস যোগ হ'ব যেনেকৈ গো টু কি হ'ব গোস go to কি হ'ব goes গতিকে এটো সচৰাচৰ আমি সহজতে বুজিব পাৰো এটো ক্ষেত্ৰত পাজল নহয় এতিয়া চোৱা যে আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত পাজল অলপ দূৰ হৈছে এতিয়া আমি নেক্সট আমি আলোচনা কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াস তো প্ৰেজেন্ট ইনডিফিনিট টেন্সকে প্ৰেজেন্ট ইনডিফিনিট টেন্সটো যে কোনো এটা কাম বৰ্তমান কৰা বা হোৱা বুজায় আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সে কি কৰে বৰ্তমান কোনো এটা কাম চলি থকা বুজালে হেতু তোমাৰ কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব যেনেকৈ উদাহৰণ হিচাপে ক'ব পাৰো মই তোমালোকক এতিয়া পাঠদান লৈ আছো এটো হ'ব কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কোৱেশ্চন কিন্তু পৰীক্ষাত খুব আহে যেহেতু এটো অলপ পাজলত পৰা ল'ৰা ছোৱালীসকল বস্তুটো বুজি পালে তোমাৰ সহজে হয় ইমান জটিল নহয় চোৱা প্ৰথমতে আমি এটো জানি লওঁ যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠনটো কি কাৰণ গঠনটো জানিব লাগিব ফৰ্মেশনটো চোৱা এটো তোমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সতকৈ অলপ বিপৰীত যেনেকৈ প্ৰথমতে তোমাৰ কি দিব লাগিব সাবজেক্ট তাৰ পিছত তোমাৰ কি থাকিব বি ভাৰ্ব এতিয়া চোৱা ইয়াত বি ভাৰ্ব বুলি ক'লে কি আহিব যেটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় বি ভাৰ্ব বুলি ক'লে এম আহিব এম ইজ আৰ তাৰ পিছত তোমাৰ কি আহিব মেইন ভাৰ্বটো কি হ'ব প্ৰেজেন্ট মেইন ভাৰ্বটো হ'ব কি প্ৰেজেন্ট পাৰ্টিসিপল তাৰ পিছত তোমাৰ কি কমপ্লিমেন্টস এটা চোৱা সাবজেক্ট বি ভার্ব হ'ব কি এম ইজ আৰ মেইন ভার্ব প্ৰেজেন্ট পাৰ্টিসিপল এইখিনি তোমালোকে শিকিলা ফৰ্মেশনটো গম পালা নেক্সট আমি শিকিম যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো পৰীক্ষা তোমালোকে কেনেকৈ ধৰিবা যে কাৰেক্ট টেন্স যেটো থাকিব হেতু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কাৰেক্ট টেন্স হয় বুলি কেনেকৈ ধৰিবা হেতু চোৱা ফৰ্মুলাটো চাই লোৱা যে ফৰ্মুলাটো কি আছে মই আগত যেনেকৈ কিছুমান তোমালোকে এডভাৰ্ব দিছিলো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ক্ষেত্ৰত বেছি এডভাৰ্ব নাই তোমালোকে হেতু মনত ৰাখিব লাগিব যে সেন্টেন্সটো তোমাৰ নাও থাকিব নাও দ্বিতীয়টা থাকিব পাৰে don't disturb তৃতীয়টা থাকিব পাৰে তোমাৰ look মানে কি কিবা এটা বিজি থকা বুজায় ব্যস্ত থকা বুজায় তেনেকৈ look wonderful scene যেনেকৈ মই উদাহৰণ দি মই তোমালোকক বুজাই দিম প্ৰত্যেকটো
বা পৰীক্ষাত কেনেকৈ আহে সম্ভাৱ্য কোৱেশ্চন প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ কি থাকিব পাৰে সেইটো মই তোমালোকক দেখাই দি আছো প্ৰথমতে চোৱা নাও দলে উদাহৰণ হিচাপে ইটস rain now rain to এটা ভার্ব হয় ইটস রেইন নাও পরীক্ষা তেনেকেই দিয়া থাকিব তোমাৰ অপচন তুমি যাতে পাজলত পৰি যোৱা যাৰ কাৰণে কি থাকিব it is raining দ্বিতীয়টো অপচন দিয়া থাকিব rains তৃতীয় অপচন থাকিব shall rain চতুৰ্থটো অপচন থাকিব পাৰে will rain এতিয়া চোৱা ইয়াত কি দিয়া আছে it দিয়া আছে ইয়াত দিয়া আছে it টো আমি গম পাওঁৱে এটো ইজ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত হেতু গম পাওঁৱে যে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হৈছে কি he she আৰু it এইকেইটাৰ লগত তোমাৰ কি বিভাগ যোগ হ'ব প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত ইয়াত চোৱা যে এইকেইটাৰ লগত বিভাগ যোগ হ'ব he আৰু she লগত হ'ব কি is এইকেইটাৰ লগত ইজ হ'ব যেটো he she it এইকেইটা যেটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এই গোটেইকেইটাৰ লগত কি হ'ব is হ'ব এতিয়া চোৱা বাকি যেটা নেকি আই থাকিব আইৰ ক্ষেত্ৰত আমি কি দিব লাগিব অনলি ওয়ান এম দিব লাগিব বাকি সকলোতে তোমাৰ কি হ'ব ইজ হ'ব আৰু যেটা নেকি পুৰা নাম্বাৰ থাকিব তেতে হলো কি আর হ'ব এতিয়া চোৱা এই অপচনটো চোৱা পৰীক্ষাত তেনেকে দিয়া থাকিব পাৰে যে ইট ডেছ ৰেইন নাও এটো আমি চাব লাগিব মই যে তোমালোকক কলো আগত যেনেকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৈছিলো কিছুমান এডভাৰ্ব ঠিক তেনেকে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ধৰাৰ কাৰণে তুমি বাক্যটো মনে পঢ়িবা পঢ়াৰ পিছত চাবা যেতে নেকি বাক্যটো নাও আছে নাও থকাৰ লগে তুমি গম পাই যাবা এটো হৈছে কি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য ধৰাৰ লগে তুমি কি চাবা সাবজেক্টটো চাবা যে সাবজেক্টটো কি আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ না কি চয়সে যেটা কি আছে থার্ড পারসন সিঙ্গুলার নাম্বার আছে থার্ড পারসন সিঙ্গুলার নাম্বার হওয়ার লগে তেতিয়ালে আমি গম পাম যে বি ভার্বটো কি হ'ব বি ভার্বটো হ'ব কি ইজ কত আছে ইজ ইয়াত আছে আৰু যেহেতু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ লগত তোমাৰ কি হ'ব যে আইএনজি যোগ হ'ব যে মেইন ভাৰ্বৰ লগত কি যোগ হ'ব আইএনজি যোগ হ'ব যে ইট ইজ ৰেইনিং এটো হ'ব কি তোমাৰ শুদ্ধ আনসাৰ ইট ইজ ৰেইনিং এটো হ'ব কি শুদ্ধ আনসাৰ ইয়াৰ লগত যেটো ইয়েস এইবিলাক নহব যেটো এটো প্ৰেজেন্ট ইনডিফিনিট হৈ যায় গতিকে এটো হ'ব কি শুদ্ধ আনসাৰ দ্বিতীয়ত আৰু এটা উদাহৰণ দিতে আছো তোমালোকক যাৰ এটা উদাহৰণ চোৱা ডোন এটো খুব আহে পৰীক্ষাত ডোন যেটো টেটত আগত আহিছে মই চাইছো ডোন ডিস্টার্ব মি যেটো অলপ পাজল কাৰণে মই দি আছো মনত পেলাবা অলপ যেটো ডোন ডিস্টার্ব মি আই প্লে I play a game. এটা চোৱা যে I play a game এটো ব্যাকৰণটো দিয়া থাকিব পাৰে বা ব্ল্যাঙ্ক থাকিব পাৰে তোমাৰ অপচন দিয়া থাকিব কেনেকে am playing b দিয়া থাকিব পাৰে তোমাৰ plays c দিয়া থাকিব পাৰে plate তেনেকে অপচন দিয়া থাকিব পাৰে এতিয়া চোৱা যে বাক্যটো তুমি কি কইলা যে ডোন্ট ডিস্টার্ব মি মোক আমনি নিদিব
যে বাক্যটো কোৱাৰ লগে কি আছে মোক আমনি নিদিব তাৰমানে মই কিবা এটা কামত বিজি হৈ আছো ব্যস্ত হৈ আছো কাক কৈছে আই প্লে গেম মই খেলি আছো যে মই খেলি আছো গতিকে কামটো কন্টিনিউয়াসলি চলি থকা বুজাই আছে যাৰ কাৰণে আমি কি হ'ব লাগিব আৰু ইয়াত কি আছে তোমাৰ আই আছে গতিকে আইৰ লগত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সদায় কি হ'ব বি ভাৰ্ব হ'ব কি এম হ'ব গতিকে অপচন কি হ'ব এম প্লেইং আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ক্ষেত্ৰত যেটো মেইন ভাৰ্ব আছে মেইন ভাৰ্ব যেটো হ'ব এটো প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম আৰু ইয়াৰ লগত সদায় এনজি যোগ হ'ব গতিকে এটো পাঁচজন দূৰ কৰি দিলো নেক্সট আৰু এটা আছে যে এনেকে থাকিব পাৰে এটো খুব পাজল হয় লুক মানে কি যেতিয়া নাকি তোমাক কোনোবা এজনে ক'লে যে চোৱা বুলি কোৱাৰ লগে লগে তুমি গম পালা কি যে চোৱা মই কিবা এটা কামত ব্যস্ত হৈ আছো হে I work now দিব পৰা যায় কোনো অসুবিধা নাই যে এটা চোৱা এই অপচনটো কি হ'ব look I am working now চোৱা মই এটা কাম কৰি আছো হল এটা চোৱা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বেছি এডভার্ব নাই একেটাই লিমিটেড হয় কিন্তু তোমালোকে আইএনজি যোগ কৰাৰ ক্ষেত্ৰত কোত আইএনজি যোগ কৰাৰ ক্ষেত্ৰত অলপ পাজল আছে বা পৰীক্ষাটো এই পাজলত পৰে লৰাছিলে অকল মই এই পাজলটো দূৰ কৰি দি আছো তোমালোকক কোত আইএনজি কেনেকৈ বহাব লাগে তাত মই দেখুৱাই দি আছো যে কেনেকৈ কি হ'ব চোৱা প্ৰথমতে চোৱা যে কিছুমান ওয়ার্ড তোমালোকক পৰীক্ষাত পাজলত দিব পাজলত পলাই দিয়ে যেনেকৈ উদাহৰণ হিচাপে তো মই তোমালোকক সুধি আছো যেতিয়া নেকি আমি ধৰা সিং এটা ভাৰ্ব লিখিলো আমি সিং ভাৰ্বটোৰ পিছত আমি আইএনজি যোগ কৰি আমি সিঙ্গিং দি দিও বা আমি কেতিয়াবা কি কৰো ধৰা ৰান আছে ৰানৰ লগত আইএনজি যোগ কৰি আমি কি কৰো রানিং এতিয়া মোৰ প্ৰশ্ন হল এটো এটা চোৱা মোৰ প্ৰশ্ন হল এটো সিঙ্গিং সিং যোগ আইএনজি সিঙ্গিং আৰু ইয়াত কি হৈছে ৰান যোগ আইএনজি রানিং ইয়াত চোৱা তোমালোকে ইয়াত এন দুটা হৈ গৈছে এন ডাবল লাইন এন ইয়াত কিয় হল হেতু তোমালোকে শিকিব লাগিব এটা চোৱা মানে দুটা এন কিয় হল ইয়াত চোৱা ডিফাৰেন্সটো হৈছে ইয়াত দুটা এন কিয় হল হেতু হৈছে প্ৰশ্ন দুটা এন কিয় হল হেতু শিকিলো হেতু শিকিলে পাজলত নাহে কেতিয়াও ভুলো নহয় এটা চোৱা যেতিয়া নেকি এটা ভাৰ্ব আছে এই ৰান ভাৰ্বটো চোৱা ৰান ভাৰ্ব বা ৰানৰ নিচিনা আৰু বহুত ভাৰ্ব আছে যেটো নেকি লাষ্টৰ যেটো বৰ্ণমালা আছে এলফাবেট আছে যেটা নেকি কনসোনেন্ট থাকিব লাষ্টৰ বৰ্ণমালাটো যেটা নেকি কনসোনেন্ট হ'ব ইয়াৰ আগৰ আখৰটো ঠিক ইয়াৰ আগৰ আখৰটো যেটা নেকি ভাৱেল হ'ব এটো কনসোনেন্ট হেয়াৰ আখৰটো কনসোনেন্ট ইয়াৰ আগৰ আখৰটো কি ভাৱেল এটো হৈছে কি ভাৱেল তেতিয়া হলে তোমাৰ কি হ'ব আমি যেটা নেকি আইএনজি যোগ কৰিম ইয়াৰ লগত তেতিয়া হলে কি হ'ব এই কনসোনেন্টটো তোমাৰ কি হ'ব ডাবল হৈ যাব অৰ্থাৎ এন দুটা হৈ যাব যাৰ কাৰণে ইয়াত কি হৈছে তোমাৰ রানিং হৈছে ইয়াত চোৱা যেটো জি আছে এটো কনসোনেন্ট হয় এনটো কনসোনেন্ট হয় যাৰ কাৰণে জি টো ডাবল হোৱা নাই মই আৰু এটা উদাহৰণ দেখাই দি আছো তোমালোকক যেনেকৈ চোৱা তোমালোকে এটো ক'ব পাৰা যে স্যাৰ এটো হৈছে এটো চোৱা appear যোগ আইএনজি the appearing এটো তো ক'ব পাৰা যে স্যাৰ হেহৰ আকটো আর আছে তেতিয়াহ'লে আপুনি ডাবল আর কিয় দিয়া নাই সেইটো মই কৈ দি আছো এটো হেহৰ আকটো যেতিয়া নেকি তোমাৰ কনসোনেন্ট থাকে ইয়াৰ আগৰ আগটো যেতিয়া নেকি ভাওয়াল থাকে ভাওয়াল আছে ঠিকই কিন্তু যেতিয়া নেকি দুটা ভাওয়াল থাকে
ইয়াতো ভাৱেল হয় এইটো ভাৱেল হয় যেতিয়া নেকি দুটা ভাৱেল থাকে তেতিয়া কিন্তু কনসোনেন্টটো ডাবল নহয় তেতিয়া হলে তোমাৰ কি হ'ব কনসোনেন্ট এটাই হ'ব সেই কাৰণে তোমাৰ হৈছে কি এপিয়াৰিং ঠিক তেনেকৈ যেনেকৈ উদাহৰণ হিচাপে আৰু এটা উদাহৰণ ঠিক তেনেকৈ যে এটো কি ক'ব পাৰো লুক যেনেকৈ আইএনজি কৰোঁ গ'লে আমি কি কৰোঁ লুক ইয়াতো while দুটা আছে যাৰ কাৰণে আমি কি কৰোঁ লুকিং ইয়াত আমি ডাবল কে নকৰোঁ যেহেতু ইয়াত while দুটা আছে তাৰ কাৰণে আমি যদি এটা থাকিলে হয় তেতিয়াহ'লে সেইটো আমি ডাবল কৰিলে হয় ইয়াত যেটো কনসোনেন্ট আছে কনসোনেন্টৰ আগত এটো ভাৱেল হয় ওটো ভাৱেল হয় এই দুইটা ভাৱেল হয় যাৰ কাৰণে আমি এই কনসোনেন্টটো আমি ডাবল কৰিব নোৱাৰো তেছুৱা কিছুমান সেন্টেন্স আছে যেটো নাকি আমি গোইং টু ব্যৱহাৰ কৰিও আমি কি কৰিব পাৰো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সলৈ নিবলৈ পাৰো যে গোইং টু ব্যৱহাৰ কৰিও আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সলৈ নিব পাৰো ঠিক তেনেকৈ এতিয়া যেনেকৈ উদাহৰণ হিচাপে I am going to market এটুত নাও নাথাকিব পাৰে only on go to থাকিব পাৰে কিন্তু তোমালোকে এটু going to যেতিয়া পৰীক্ষা থাকিব তোমালোকে তেতিয়া কিন্তু তোমাৰ এটু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সলৈ নিব লাগিব যেতিয়া নেকি অপচনটো দিয়া থাকিব যে going to নাও নাথাকিলেও যেতিয়া নেকি চাবা যে go to আছে বা going to আছে যেতিয়া ব্ৰেকেটত যেতিয়া দেখে তো go to কিন্তু অপচনত শুদ্ধ অপচনত দিয়া আছে going to তেতিয়ালে going to তোমালোকে কোন কৰিবা এতে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো এখিনিলৈকে নেক্সট আমাৰ আছে প্ৰেজেন্ট পারফেক্ট টেন্স নেক্সট আছে আমাৰ প্ৰেজেন্ট পারফেক্ট টেন্স এটো অলপ জটিল হয় প্ৰেজেন্ট পারফেক্ট টেন্স এতিয়া চোৱা পারফেক্ট শব্দটি বুজাই আছে আমাৰ যে কোনো এটা কাম সম্পূৰ্ণ হোৱা যে কোনো এটা কাম বৰ্তমান সম্পূৰ্ণ হোৱা বুজালে এটা আমি কি বুলি কওঁ প্ৰেজেন্ট পারফেক্ট টেন্স বুলি কওঁ কোনো এটা কাম বৰ্তমান সম্পূৰ্ণ হোৱা বুজালে সেইটো আমি প্ৰেজেন্ট পারফেক্ট টেন্স বুলি কওঁ তেতিয়াহ'লে আমি প্ৰথমতে শিকিলো এইটো যে প্ৰেজেন্ট পারফেক্ট টেন্সৰ গঠনটো কি যে ফৰ্মেশনটো কি প্ৰথমতে আমি ফৰ্মেশনটো জানিব লাগিব যে প্ৰেজেন্ট পারফেক্ট টেন্সৰ ফৰ্মেশনটো কি তে প্ৰথমতে হৈছে কি সাবজেক্ট তাৰ পিছত হ'ব কি বি ভার্ব হ'ব কি হ্যাভ হ্যাজ তাৰ পিছত হ'ব কি ভার্বটো হ'ব কি past participle from আকিনি অবিদা নাই একিনি সেন্টেন্সৰ লগত জি থাকে আৰু যে সাবজেক্ট হ্যাভ হ্যাজ ভার্বটো হ'ব কি past participle from একিনি জানিলো হল অৰ্থাৎ আমি কি জানো দুইলা উদাহৰণ হিচাপে আমি যদি এটা ভার্ব লও যেনে কি উদাহৰণ হিচাপে আমি যদি এটা ভার্ব লও যদি গো এটা ভার্ব লও তেতিয়াহলে আমি সহজভাৱে আমি কি লিখো যে I have gone এটা হ'ব কি প্ৰেজেন্ট পারফেক্ট টেন্স আইৰ লগত কি হয় তোমাৰ have হয় ঠিক তেনেকৈ উইৰ লগত কি হয় উইৰ লগত have হয়